তো বলক বাইকত গৈ গৈ কথা পাতো Hey guys, welcome to my YouTube channel Saizo DX Blog. So guys, morning ride start. মই এতিয়া গোলাঘাট গৈ আছোঁ বহুত কাম আছে গোলাঘাটত আপোনালোকে গম পাব গোলাঘাটত পাম যে আপোনালোকে তালৈকে কি কামত গৈ আছোঁ তো মোৰ লগত আজি আছে মৰ্ণিং ৰাইডত উত্তম খবৰ হয় বহুত দিন মৰ্ণিং ৰাইড কৰা নাই তো প্লেন এটা বনি গ'ল কামো আছিলে মৰ্ণিং ৰাইড কৰা তো বলক আপোনালোকে ভিডিঅ'টো এনজয় কৰক আমি এটা পাইছোঁ খুমটাই কলেজখন আপোনালোকে দেখিলে তো ইয়াৰ পৰা মেক্সিমাম গোলাঘাটলৈ আৰু 20 কিলোমিটাৰমান আপোনালোকে চাগে থাম্বনেল চাই নিশ্চয় গম পাইছোঁ মই গোলাঘাট কিয় আহিছোঁ আজি তো কৈ দিওঁ আপোনালোকক মোৰ আজি ড্ৰাইভিং টেষ্ট আছে সেই ড্ৰাইভিং টেষ্ট দিবৰ কাৰণে মই গোলাঘাট গৈ আছোঁ আৰু লগতে আৰু দুটামান কাম আছে তো সেই দুটা কাম আপোনালোকে অকণ পিছত গম পাই যাব যেতিয়া আমি গোলাঘাটত পাম guys, finally পাই গ'লেহি ড্ৰাইভিং টেষ্টৰ স্থলীত তো ইয়াত বহুত মানুহে ড্ৰাইভিং টেষ্ট দিব লাগিছে তো আপোনালোকক এখন দেখাইছোঁ চাইনং ফৰ্ম এখন পাব কাগজ এণ্ট্ৰি কৰালোঁ ফৰ্মখন ফিল আপ কৰি হৈ গ'ল তো এতিয়া বাইকখন লৈ লাইনত দি হৈ ড্ৰাইভিং টেষ্ট দিব লাগে আৰু হৈ যাব তো আপোনালোকে দেখিছে এনেকৈ চব লাইন পাতি আছে মোৰ একেবাৰে লাষ্টত তো সেইজন ৰেডি হৈ আছে তেওঁ ফাৰ্ষ্ট টেষ্ট দিব তাৰপিছত তেনেকৈ আহি থাকিব লাইনটো আহি ইয়াত শেষ হ'বহি তো নাৰ্ভাছ অকণমান চাওঁ কি হয় যি হয় আৰু
গাইজ ফাইনেলি ড্ৰাইভিং টেষ্টত পাছ কৰিলোঁ তো লাইচেঞ্চ আহি যাব এতিয়া আমি গৈ আছোঁ গোলাঘাট হস্পিটেল বৌ আৰু দাদা আমাৰ এটি জন্মানী সদস্য আহিছে তাক হ'ব যাওঁ আমাৰ গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় তাতে গৈ আছোঁ ইয়ালৈ তো বৌ কাৰণে জুচটো ল'ব তো লগ পাই গ'লো ইয়াৰো ভাগিন হয় ল'ৰাৰ বেচাটো কষ্ট চাবলৈ আহিলোঁ ক'ত আছে হেৰি ছাৰ সোমাই আছে যে অঁ এতিয়া মানে টিকেট লৈ পিনি সোমাবলৈ মই তো জনা নাছিলোঁ যে টিকেটো কাটিব লাগে টাউনত যাবলৈ ইয়ালৈ আহি গম পাইছোঁ যে টিকেট এটা থাকে কিবা কুপন ছিষ্টেমৰ তো ভিতৰলৈ যাবলৈ তাকে ফোন কৰি লওঁ টিকেটটোৰ কাৰণে মানে আগতো আহিছোঁ অঁ কিন্তু এতিয়া আহি পিনি ইয়াত গম পাইছোঁ যে সোমাবলৈ হ'লে টিকেট লাগে বুলি গতিকে ৰখি আছোঁ আৰু বাহিৰতে কি ক'বি আৰু কি ক'ব আৰু কৰোণা কাৰণে কিছুমান নিয়ম বনাইছে তো ভালেই হৈছে আমাৰ কাৰণে বনাইছে এইবোৰ নিয়ম তো ৱেইট কৰি আছোঁ টিকেটটোৰ কাৰণে কিমান যুঁজিবলগীয়া হয় বেয়া সৈতে সেইটোৱে হয় 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 যিটো ভাগিনীয়েক পাইছে কৰিবই লাগিব এটা কুৱেশ্যন কৰিছোঁ এইখন খাওঁগৈ কেতিয়াবা মন আছেনে যাবলৈ নাই ন এতিয়া আমি ৰাইট ছাইডে যাম তো আৰু এটা কাম আছে মোৰ হেলমেট এটা ল'ব লাগে তো হেলমেট এটা পাই গ'লোঁ ব'লক এতিয়া হেলমেট এটা চাওঁগৈ পচন্দ হ'লে লওঁ পচন্দ নহ'লে নলওঁ গোলাঘাট হস্পিটেল ৰোডত বহি আছোঁ কি ক'ব এটা বাইক লৈ আহি আছোঁ বুলি কৈ পোৱাহিয়ে নাই ৰখাই মেলি থৈ কৰি মেলি উত্তম কেনেকুৱা হৈছে ৰখি আমনি লাগিছে ন বৰিং বে বছ চুতীয়া আছে বে আধা ঘণ্টামান হ'ল অহাই নাই এতিয়ালৈকে কেতিয়া আহিব কেতিয়া যাম ঘৰ যাব মন গৈ আছে জল্দি এইবোৰ চাওক এইবোৰ মানুহৰ কাৰণে কিছুমানৰ যে প্ৰয়োজনীয় কামটো টাইমৰ মতে নহয় 5 মিনিট কৈ মেলি 1 ঘণ্টা লেট আহিছে বে কি ক'ব আৰু আহি কিবা এটা খাওঁগৈ বুলি ভাবিছোঁ কাৰণ ৰাতিপুৱা একো খাই নাহিলোঁ উত্তম কি খাবি গাহৰি খাওঁ ন গাহৰি কি খাওঁ তো আজি গাহৰি খাম তো খাই লওঁ খাই উঠাৰ পিছত লগ পাম
360 তো 360 বিল তো পেট পূজা কৰিলোঁ अरे लगे खाए मजा तो एक्साइटमेंट खत्म कियनो কোনো মানুহ ভিতৰলৈ যাবলৈ দিয়া নাছিলে পেচেণ্টৰ লগত মাত্ৰ এজনে থাকিবলৈ দিছিলে তো সেইকাৰণে ময়ো সোমাব নোৱাৰিলোঁ তো ভাবিছিলোঁ হস্পিটেলতে চাম কিন্তু এতিয়া নহ'ব আৰু ঘৰতে চাবগৈ লাগিব ঘৰ যাবলৈ ওলাইছে যা কেনেকুৱা ফিলিং ভাল লাগিছে আজি बस इमाने अपना ছোৱালী অকণ কওক ন তো ঘৰত ক'ব ন ঠিক আছে যাবলৈ ওলাইছে দেৰি হৈ গ'ল কি ক'ব ঘৰ পাব হ'লগৈ আৰু 5 কিলোমিটাৰমান হ'ব তো আজি ব্লগটো ইমানতে সমাপ্ত কৰোঁ যদি ব্লগটো চাই ভাল লাগিলে তেনে লাইক কমেণ্ট লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' একদম কিবা কবি অৱস্থা নাই মৰ্ণিং 6টাত যোৱা মৰ্ণিং 6টাত ওলাই গৈছে এতিয়া বাজিছে 3টা তো ঘৰত পাওঁ মানে 3:30 মান হ'ব তো